আমি উৰুকাৰ খানা খাই এইবিলাক গোটেই ধোৱা পখালা কৰিলোঁ। খুৰী বেছিকৈ ধুলা খুৰী এতিয়া চাহ তাহ খাই লওঁ। সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। সকলোৱে ভালদৰে উদযাপন কৰক ভোগালী বিহু। পোন্ধৰ কেজিমান হ'ব, ইমান ডাঙৰ আলু। মাঘৰ বিহুত আমাৰ ফালে খাই গছ আলু, আৰু এয়া দেখিছেনে ইমান ডাঙৰ গছ আলু তুলিছে খাবলৈ, বিহুত খাবলৈ। নমস্কাৰ, মোৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে জনালোঁ স্বাগতম। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু সকলোৱে ভালে থাকক সেয়াই কামনা কৰোঁ। আৰু এয়া আছিল আমাৰ উৰুকা দিনৰ খোৱা খানা। তাৰে ভিডিঅ'টি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু এয়া মই ল'ৰা ছোৱালী দুটাৰ লগতে ভিডিঅ' অলপ কৰিছিলোঁ। একেবাৰে ক'লা ক'লা দেখিছে আন্ধাৰত। আৰু এয়া আমি সকলোৱে মিলিজুলি আমাৰ ৰাইজৰ ফালৰ পৰা খানা এটা খালোঁ উৰুকা দিনা আমাৰ নামঘৰত। আৰু ভাবিলোঁ আপোনালোকৰ মাজলৈও ভিডিঅ'টি অলপ শ্বেয়াৰ কৰিম, তাৰ কাৰণে ভিডিঅ'টি আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। লগতে খানা পিনা খাই আহি ঘৰত বনাবলৈ লৈছোঁ লাড়ু পিঠা। একেটা দিন ব্যস্ততাৰ বাবে কিছুমান বিহু বুলি কাম কৰিবলৈ সময়ে পোৱা নাছিলোঁ। আৰু এয়া ইউটিউবত দেখা এবিধ পিঠা বনালোঁ, কিবা সুন্দৰজনী কিবা আছিলে। এয়া পিঠাটো প্ৰথম দিনা বনালোঁ, ইমানেই ধুনীয়া হৈছিল খাবলৈ আৰু বনাবলৈ একেবাৰে ভাল। এয়া দেখিছেনে কম তেলতো বনাব পাৰে। আৰু তেল মানে গৰম হোৱাৰ পিছত এনেকৈ মানে দি থাকিব লাগে। পিঠাটো খুব ধুনীয়াকৈ ফুলি আহে আৰু খাবলৈও বহুত ভাল লাগে, সোৱাদ হয়। তো আপোনালোককো দেখুৱালোঁ। কিছুমান বস্তু আনৰ পৰাও নাজানিলে শিকি ল'ব ভাল হয় ইউটিউবৰ পৰা। আৰু এয়া মই পিঠা বনালোঁ। লগতে আৰু এয়া বনাবলৈ লৈছোঁ তেল পিঠা। তেল পিঠা অলপ বনালোঁ। এইফালে ৰাতিও হৈ আহিছে, বেছি ৰাতিলৈ মানে নবনাওঁ। এতিয়া তেল পিঠাখিনি বনোৱাৰ পিছতে কেইটামান লাড়ুও বনাম, নাৰিকলৰ লাড়ু বনাম। আৰু তেল পিঠাকেইটাও বনাবলৈ ভালেই হৈছিলে, এনেকুৱাকৈ বনালোঁ। আৰু মাঘৰ বিহু বুলি ক'লে তেল পিঠা নাথাকিলেতো ভালে নালাগে। আলহী আহিলেও তেল পিঠাটো দিবলৈ খুবেই ভাল হয় আৰু সকলোৱে তেল পিঠাটো খাই ভালো পায়। আৰু এইফালে পিঠা বনোৱা হোৱাৰ পিছতে মই বনালোঁ নাৰিকলৰ লাড়ু। আৰু গোটেই ভিডিঅ' কৰা নহ'ল, এয়া বনোৱা হোৱাৰ পিছত আপোনালোকক দেখুৱালোঁ। বনাই ৰেডি হৈ গ'ল মোৰ নাৰিকলৰ লাড়ুকেইটা, দেখিবলৈ খুব ধুনীয়া হৈছিলে। আৰু ইফালে বনাওঁ মানে ৰাতি মানে 11টামান বাজিলে। ইফালে আমাৰ ঘৰৰ মানুহবোৰ শুই পৰিছে আৰু মানে টোপনি অহা নাই আৰু মোবাইল চাই আছে এয়া ছোৱালী পিছফালে। আৰু এইফালে ৰাতিপুৱা পিছদিনা দমাহীৰ দিনাখনৰ ভিডিঅ' কৰিছিলোঁ ৰাতিপুৱাই। ইমান সুন্দৰ মানে ৰাতিপুৱা, বহুতে ভাল লাগিল। আৰু এয়া চাৰিওফালে ঘন কুঁৱলী আৱৰি ধৰিছে। আৰু কেমেৰাটো লৈ মোবাইলটো লৈ মানে কেমেৰা অলপ কৰিবলৈ মন গ'ল। আৰু বাহিৰলৈ ওলাই আহিলোঁ, বাহিৰফালেও অলপ চাই ল'লোঁ কেনেকুৱা একদম নিয়ৰ, চৌপাশে নিয়ৰে আৱৰি ধৰিছে। চাওক বহুত ঠাণ্ডা পৰিছে। আৰু আমাৰ ঘৰত এইটো মানে ডাউক চৰাই আহে, ঘৰৰ ভিতৰলৈকে সোমাই আহে। সি আমাক মানে বহুত বিশ্বাসত লৈছে। আৰু মই মানে ডাক ডাক বুলি মাতিলে ভিতৰলৈ আহি এনেকৈ মানে চাউল খাই যায়। আৰু এয়া কাম বন হোৱা কৰি আমাৰ মানে মানুহজন গৈছে মেজি পুৱাবলৈ, নামঘৰলৈ গৈছে। আৰু তাৰ পৰা আহিব মানে ৱেইট কৰি আছোঁ। কাম বন কৰা হৈছে, আহিলে মানে চাহ খাম। আৰু এতিয়া চাহ খালোঁ, আমি দুইজনে বহি একেলগে চাহ খালোঁ। আৰু ৰাতি যে বনালোঁ মানে পিঠাটো, এইটো পিঠাটো খাবলৈ বহুত টেষ্টি হৈছিল। এতিয়া সকলোৱে পূৰা কাম বন কৰি আজৰি হৈ আমাৰ এই চাফ চিকুণ গোটেই কাম সম্পূৰ্ণ হ'ল। ধাৰা পাতি ধোৱা আৰু বাচন বৰ্তন গোটাই ধোৱা হ'ল। আৰু এয়া কাম কৰি কৰি ভাগৰি গৈছে। আৰু এতিয়া তিল পিঠা আনিছে, আমি পিঠাৰে চাহ খাম, চাহ তাহ বনাইছে। আৰু এয়া আমাৰ মন্দিৰ। আৰু এয়া বাজানা বাজি আছে। বহাগতে পাতি যাওঁ বিয়া, বঢ়িয়া। কোনখান এখানো
আৰু এয়া মেজি আমাৰ পুৰা জ্বলিয়ে আছে। থালি হাৰি ধোৱা হ'ল। এতিয়া উৰুকাৰ খানা খাই বাচন পাতি ধোৱা হ'ল আৰু ঘৰলৈ আহিলোঁ। এয়া আৰু ভিডিঅ'টি সকলোকে চবে ধন্যবাদ জনালোঁ আৰু ভিডিঅ'টি ইমানতে সমাপ্ত কৰিলোঁ।